গুৱাহাটীত যে চেক জেকেট পোহৰলৈ আহিছিল আৰু তাৰ পিছতে এতিয়া অসমৰ প্ৰান্তে প্ৰান্তে উদ্ধাৰ হৈছে এই অনৈতিক কাৰ্যকলাপসমূহ। আৰু তেনে এক ঘটনা এই বৰচকবাহা গাঁৱত, মৰিগাঁও অঞ্চলৰ বৰচকবাহা গাঁৱত এটা যি কল ৰেকৰ্ডিং ইতিমধ্যে সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈছে। আৰু কল ৰেকৰ্ডিং অনুসৰি মৰিগাঁৱৰ বৰচকবাহাত এগৰাকী যুৱতীয়ে 500ৰ পৰা 1000 টকাত যিসকল যুৱতীৰ দেহ বিক্ৰী কৰি এই অনৈতিক কাৰ্যকলাপসমূহ সংঘটিত কৰি আহিছিল। আৰু এই সন্দৰ্ভত বৰচকবাহা গাঁৱৰ স্থানীয় সচেতন মহলে এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোৰ সৈতে এই মুহূৰ্তত গাঁওবাসী আছে আৰু গাঁও উন্নয়ন সমিতিৰ সভাপতি আছে। আমি আপোনাৰ ওচৰলৈ আহিছো। আপোনালোকৰ গাঁৱৰ পৰা যি এক কল ৰেকৰ্ডিং ভাইৰেল হৈ আছে, অনৈতিক কাৰ্যকলাপ চলি আছে, কি ক'ব? আমাৰ এইখন মৰিগাঁও জিলাৰ অন্তৰ্গত বৰচকবাহা গাঁও। এই বৰচকবাহা গাঁও উন্নয়ন কমিটিৰ জৰিয়তে আমি হিন্দু মুছলমান প্ৰায় 460 ঘৰ মানুহ বসবাস কৰি আছোঁ। কিন্তু এই ছোৱালীজনীয়ে যিবিলাক ধৰ্ষণকাৰী কাণ্ড দুৰ্নীতি কৰি আছে, আমি ৰাইজে বহুবাৰ বিচাৰ কৰিছিলোঁ। বাপেকেও 2-4 চাত মাৰিছে কেইবাদিনো। তেওঁ আৰু ৰাইজে আমি কোনো সিদ্ধান্তই কৰিব নোৱাৰিলোঁ। গতিকে আমি প্ৰশাসনৰ জৰিয়তে আমাৰ গাঁওখন বচাৰ কাৰণে, গতিকে ইমান হত্যাকাৰী মানুহ, গতিকে বিচাৰখন যাতে পুলিচ প্ৰশাসনে কৰে, তাৰ ওপৰত আমি গাঁও ৰাইজে আমি পুলিচ প্ৰশাসনৰ জৰিয়তে যাতে এই দুৰ্নীতিবিলাক শেষ হয়, তাৰ কাৰণে আমি বৰচকবাহা গাঁৱৰ ৰাইজে চেষ্টা কৰি আমি আশা কৰি ৰৈ আছোঁ। যিহেতু এই ঘটনা আপোনালোকৰ গাঁৱৰ পৰা সংঘটিত হৈছে, এতিয়া আপোনালোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? আমি পুলিচ প্ৰশাসনে যি কৰে আইন অনুযায়ী, যিহেতুকে ওচৰ পাছৰে মহিলাবিলাক ইমান লাজত পৰিছে, 2জনী-3জনী ছোৱালী আনি তেওঁ এইবিলাক কাণ্ড কৰি থাকে। গতিকে পুলিচ প্ৰশাসনে যি কৰে যাতে গাঁওখন বাচি যাওঁ আৰু এই বেয়া দুৰ্নীতিবিলাক যাতে শেষ হয়, আমি সেইটোত একমত। প্ৰশাসনক জনাইছেনে আপোনালোকে? প্ৰশাসনক আমি ইতিমধ্যে আগত আমি জনোৱাও নাই। এতিয়া পৰহিৰ পৰা যেতিয়া এইটো হোৱাৰ পিছত আমি তেতিয়া আলোচনা কৰিছোঁ, কিন্তু পুলিচ প্ৰশাসনক আমাৰ 2এজনে অলপ জনাইছে, কিন্তু লিখিত আমি জনোৱা নাই। লিখিতভাৱে জনাব? হয়, জনাম আমি নিশ্চয়কৈ। আৰু এই মুহূৰ্তত সেই যুৱতীগৰাকীৰ পিতৃ আছে, যিহেতু আমি তেওঁৰ পৰা জানিব বিচাৰিম, আপোনাৰ যিগৰাকী যুৱতী, তেওঁ যি অনৈতিক কাৰ্যকলাপ সংঘটিত কৰি আহিছে, কি ক'ব? মই আপোনাৰ বহুতবাৰ গৈছোঁ, মোৰ ৰঙাজনকো কৈছোঁ যে ছোৱালীজনী মোক তুমি যদি চম্ভালিব নোৱাৰা মোক গতাই দিয়ে। সি মোক গতাই নিদিয়ে। তাৰমানে মজাটো খাব পাই আছে যে সি ছোৱালীজনী চমজাই নিদিয়ে। আৰু আছে মোৰ গাঁৱত আৰু মানুহ, মই সেই ল'ৰাকেইজনৰ থ্ৰুৱেদিও মই কৈছোঁ যে মই উঠাই লৈ আহোঁ। সি এবাৰ দিম বুলি কয়, আকৌ গধূলি হ'লে কয় নিদিম বা নাযায়। এইবিলাক নাটাংগি কৰি থাকে। লাষ্টত মই প্ৰশাসনৰ ওচৰতো গৈছোঁ, প্ৰশাসনে উল্টা পুল্টা কৰে মোক। তাৰমানে মই সোপা দিব নোৱাৰোঁ, মই দুখীয়া মানুহ, গতিকে প্ৰশাসন নাহে মোৰ ওচৰত। প্ৰশাসনে আপোনাৰ কথা শুনা নাই, ব্যৱস্থা গ্ৰহণ কৰা নাই? নকৰিলে ব্যৱস্থা। মই প্ৰশাসনক কৈছিলোঁ যে ছাৰ আপোনালোকক কিবা এটা দিম লাগিলে তো মোৰ ল'ৰা ছোৱালী হাল ভাল হওক, জঙাইটোও ভাল হওক, ল'ৰাটোও ভাল হওক, দৰকাৰ হ'লে আপোনালোকে মানিপুৰলৈ পঠিয়াই দিয়ক, মই তাত একমত। ক'ত কৈছিলে আপুনি? জালুগুৰি কেম্পত যাই পেলাই এইসোপা কৰি মেলি যদি নাহে, এদিন আহি পেলাই অকণমান ধমকি নিদিলে নেকি, মাতিলে তালৈকে। আৰু তাত মই প্ৰশাসনক এনেকৈ কৈ আছোঁ যে সিহঁতক মাতিলে মোকো মাতিব, তাত মই কিমানখিনি ক'ব লাগে মই ক'ম। গতিকে প্ৰশাসনে সেইটোও নকৰিলে। গতিকে মই কাৰ ওচৰত যাম? মই যাকে পাওঁ তাকে সোধোঁ যে ইয়াৰ ব্যৱস্থা কি আছে, মোক ব্যৱস্থাটো উলিয়াই দিয়ক। আনকি মোৰ এই সৰু ৰকমৰ ভাগিন গামবুঢ়া হয়, তেওঁক লৈ মই বহুতবাৰ হেৰি কৰিছোঁ, সিও উল্টা পুল্টা কৰে। মই হ'লেও অলগদ্ধ মানুহ, কাৰণ মই আইন কানুন বুজি নাপাওঁ। গতিকে মই ক'ত যাম, কি কৰিম, এনেকৈ কৰি দিন কটাই আছোঁ এনেকৈ। আৰু দৰকাৰ হ'লে যাওঁ, যাই পেলাই ছোৱালীজনী কি পুতোঁ, তাইক আনিব নোৱাৰোঁ মই, কাৰণ নহ'লে মোক দেখিলে তাই দৌৰ মাৰে। আৰু সিও উল্টা পুল্টা কৰি পেলাই সিও আঁতৰ হৈ গুচি থাকেগৈ, মই একো কৰিব নোৱাৰোঁ। নিশ্চয়কৈ। আৰু মহিলাসকলো আছে, যিহেতু এই বৰচকবাহা গাঁওখনৰ গৰিমা আছে। বৰচকবাহা গাঁওখনত হিন্দু মুছলমান সকলোৱে ভাতৃত্ববোধেৰে একেলগে বসবাস কৰি আছে। কিন্তু এই গাঁওখনৰ পৰা এই অনৈতিক কাৰ্যকলাপ পোহৰলৈ আহিছে, কল ৰেকৰ্ডিং ভাইৰেল হৈছে, কি ক'ব? যিবিলাক কথা কৈছে তেওঁলোকে সঁচাই কৈছে। আমি প্ৰায়ে দেখা পাওঁ, তেওঁলোকে কেতিয়াবা বাইক লৈ আহে 2খন 3খন, কেতিয়াবা টুমটুম লৈ আহে, কেতিয়াবা গাড়ী লৈ আহে। আমি লাজ পাওঁ দিয়কচোন।
কাৰণ আমাৰ ল'ৰা ছোৱালী আছে, স্কুলীয়া ল'ৰা ছোৱালী আছে, ডেকা গাভৰু, আৰু চুবুৰীটোতো অন্যান্য ল'ৰা ছোৱালী আছে। কিমান দিন ধৰি চলি আছে? হ'ল প্ৰায় বহুত দিনে হ'ল, 7-8 বছৰ মানে হৈছে। আমি মানে ক'ব খোজো, মানে ক'ব নোৱাৰো, যদি কাজিয়া কৰে সেইটো কাৰণে নকওঁ। আমাৰ ল'ৰা ছোৱালী আছে, আমি লাজ পাওঁ ক'বৰ কাৰণে। এই যুৱতীসকল আপোনালোকৰ গাঁৱৰ নে বেলেগৰ পৰা? বেলেগৰ পৰা আহে, কলেজৰ পৰা আহে, কিন্তু এনে আমাৰ গাঁৱৰে, কিন্তু গাঁৱৰে ছোৱালী, গাঁৱৰে বোৱাৰী তেখেত। আৰু আপোনালোকে এই বিষয়টোত দেখি আহিছে যিহেতু, মাত দিয়া নাই নেকি? আপোনালোকে একো কোৱা নাই? মাত দিব মানে আমি নোৱাৰো, কাৰণ আমাৰ ডেকা গাভৰু ল'ৰা ছোৱালী আছে, লাজ পাওঁ দিয়কচোন। চুবুৰীটোতো বেলেগ ল'ৰা ছোৱালীও আছে, আমাৰ নিজৰো আছে, আৰু এজনী মহিলাৰ কাৰণে আমাৰো সন্মানটো গৈছে। এজনীয়ে যদি এটা বদনাম কৰে, প্ৰত্যেক মহিলাই এইটোৱে বদনাম হয়, কাৰণ তেওঁ এতিয়া যিটো বদনাম কৰিছে আমিও লাজ পাইছো সেইটো কাৰণে। আৰু নিশ্চয়কৈ এতিয়া যিহেতু গুৱাহাটীত পোহৰলৈ আহিছিল প্ৰথমে, তাৰ পিছতে অসমৰ প্ৰান্তে প্ৰান্তে এই অনৈতিক কাৰ্যকলাপসমূহ এতিয়া দেখিবলৈ পোৱা গৈছে। আৰু ঠিক সেইদৰে এই বৰচকবা গাঁৱৰ পৰা যি ভাইৰেল কল ৰেকৰ্ডিং ইতিমধ্যে পোহৰলৈ অহাৰ পিছত ইতিমধ্যে এইদৰে গাঁৱৰ সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আৰু গাঁওবাসীয়ে প্ৰশাসনৰ সহযোগত এই নাৰী দেহ ব্যৱসায় চক্ৰটো উৎখাত কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে।